নীলাজ অভদ্ৰ অসভ্য অসমৰ এইগৰাকী বোৱাৰী মুখৰ অসভ্য ভাষা শুনিলে আপোনাৰো লাজ লাগিব। কেলা কিছুমানে দিয়ে দিনত, আকৌ কিছুমানে দিয়ে ৰাতি, আকৌ কিছুমানে গোটেই ৰাতিটো দিয়ে। দুটকামান টকাৰ কাৰণেই সস্তীয়া ভিডিঅ' নিৰ্মাণ এইগৰাকী বোৱাৰীৰ। স্ক্ৰীণত দেখা এই বোৱাৰীগৰাকীৰ সৈতে প্ৰথমে চিনাকি হৈ লওক। এইগৰাকী নীলাজ বোৱাৰীৰ নাম হৈছে গীতালি দত্ত, ঘৰ যোৰহাটত। এইগৰাকী বোৱাৰীৰ আছে এটা ফেচবুক পেজ। ফেচবুকত এইগৰাকী বোৱাৰী আকৌ বহু ভাইৰেল, কিয়নো ভিডিঅ' ভাইৰেল কৰিবলৈ এইগৰাকী বোৱাৰীয়ে বহু তললৈ নামিব পাৰে। কেলা আজিকালি যে মোৰ মুতিলেও ধোৱা ওলায়, কিবা ইঞ্জিনটো কিবা বেয়াই হৈছে নেকি পায়। এইকেইদিন যে বোৱাৰীবোৰ ইমান পলাই গৈছে। তহঁতৰ তলফালে পিপিএনটো অলপমান বেছি হৈছে হেনে এনেকা হা। দেখিলেনে দুটামান লাইক কমেণ্টছ আৰু টকাৰ কাৰণেই কিমান তললৈ নামিব পাৰিছে। এইসকল বোৱাৰীৰ কাৰণেই আজি অসমীয়া সমাজখনে বহু লজ্জিত হ'বলগীয়া হৈছে। এইবোৰ বোৱাৰীৰ কাৰণেই আকৌ একাংশ লোকে যেন ফেচবুকটো খুলিবই নোৱাৰা হৈছে। আপুনিও এইগৰাকী বোৱাৰীৰ ভিডিঅ'বোৰ চাই ভাল পায় নে বেয়া পায় নে খং উঠে এটা কমেণ্ট কৰিবলৈ নাপাহৰিব। নিউজ ডেস্ক ৰিপৰ্ট DNB ডিজিটেল আছাম।